অন্যটা ভিডিঅ'লৈ আপোনালোকক আজি স্বাগতম জনাইছোঁ। আজি আমাৰ গাঁৱৰ ফাংচন হয় আৰু আমাৰ ইয়ালৈ গায়ক বিপিন চাউদান আহিছে। আপোনালোকক বিপিন চাউদানৰ ওচৰত লগো লগাম আৰু আহকচোন এতিয়া যাওঁ। আপোনাৰ গান শুনি মই ভাল পাওঁ আৰু আপুনি গান গাবও আজি অকণ নাচিমো। আমাৰ দৰ্শকৰ বিষয়ে কি ক'ব? হয়, ভাল লাগিছে ভাইটিটো চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ আমি চেনেহ শ্ৰদ্ধা জনাইছোঁ, ভক্তি ভৰা সেৱা জনাইছোঁ, লগতে বিহুৰ লগ জনাইছোঁ, হয়নে? ভাইটি চেনেলটোৰ খুব ভাল চেনেল, আপোনালোকে জানে। তাক অকণমান আগবঢ়াই দিব, তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, হয় নাই? শ্বেয়াৰ কৰি দিব, ভাল লাগিব। হয়, আজি গড়েহাগিত আমি বিহু কৰিবলৈ আহিছোঁ। এতিয়া আমি একেলগে গাম, একেলগে নাচিম আৰু, হয় নাই? ঠিক আছে, ব'লা। গাইজ শুনিলে আপোনালোকে এতিয়া ছিংগাৰ ওলাইছে, আপোনালোকক তাত অলপ গানো শুনাম আৰু নাচিম বাগিম, আপোনালোকক দেখুৱাম। গাইজ এতিয়া যাওঁ বলকচোন। আমাৰ আয়ে বৈ দিয়া, আমাৰ বায়ে বৈ দিয়া, আমাৰ ভণ্টিহঁতে বৈ দিয়া এখন চেনেহৰ গামোচা, যিখন অসমীয়া জাতিৰ স্বাভিমান। এইখন ডিঙি দাঙি দিলে খাতি অসমীয়া লাগি যায়, বুকুখন একদম ডাঠ লাগি যায়, হয়নে? আমি এখনক সকলোৱে আদৰ কৰোঁ। বিশ্বনাথবাসী ৰাইজে আদৰ কৰেনে এখনক? হয়, সকলোৱে আদৰ কৰে। কোনোবাই যদি অনাদৰ কৰে এখনক আমি বেয়া পায় অসমীয়া ৰাইজে বা অসমৰ খিলঞ্জীয়া ৰাইজে। হয় গাইজ, সৌদিনা উজনি অসমৰ চিলাপথাৰত আমাৰ এই চেনেহৰ গামোচাখনিকে কোনো অনা অসমীয়া দুষ্কৃতিকাৰীয়ে ভৰিৰে গুচকি ফেনেকি ফালি চিৰাচিৰ কৰিছিলে। আমাৰ অসমীয়া মানুহৰ বুকুত জুই জ্বলাইছিলে। চিলাপথাৰ কাণ্ডত কোনো অসমৰ খিলঞ্জীয়া মানুহে সহ্য কৰি থাকিব পৰা নাছিলে। আনকি আমি গান গোৱা মানুহ আমিও সহ্য কৰি থাকিব পৰা নাছিলোঁ আৰু সেয়ে লিখিবলৈ চেষ্টা কৰিছিলোঁ এটি গান। আমাৰ ভাস্কৰ ৰাজখোৱা আৰু নৱ ভাইসকল নৱয়াতে সদায় ফোন কৰি থাকে, বিপিনদাই সেই গীতটো গাব লাগিব। হয় ৰাইজ, মই সেই গীতটোকে গাব বিচাৰিছোঁ এতিয়া। কিন্তু মই জানো এই গড়েহাগিবাসী ৰাইজে, বিশ্বনাথৰবাসী ৰাইজে এই চেনেহৰ গামোচাখন ভাল পায়। কিন্তু আপোনালোকৰ মাজত দেখিছোঁ কেইবাজনো সন্মানীয় সাংবাদিক আছে, সাংবাদিকে আপোনালোকৰ ফালে কেমেৰাটো লৈ থৈছে। সঁচাকৈ গামোচাখন ভাল পায়নে আমাৰ ইয়াৰ মানুহে? গতিকে ৰাইজ, তেওঁলোকে হয়তো কাইলৈ গোটেই বিশ্বতে দেখাব। আপোনালোকে দেখাই দিয়ক ৰাইজ, ছেকেণ্ডবাৰৰ কাৰণে যাতে কোনো অনা অসমীয়া মানুহে আমাৰ এই চেনেহৰ গামোচাখন গছকি ফেনেকি ফালি চিৰাচিৰ নকৰে, তাৰ বাবে এটা প্ৰতিবাদ জনাব লাগে। কেনেকৈ জনাব? আপোনালোকৰ হাতত এটা মোবাইল আছে, আপোনালোকৰ প্ৰত্যেকৰ হাততে হয়তো এটা মোবাইল আছে। মোবাইলৰ টৰ্চ লাইটটো অকণমান সময় জ্বলাই দিয়ক ৰাইজ। মোবাইলৰ টৰ্চ লাইটটো অকণমান সময় জ্বলাই দিয়ক সকলোৱে, নিজৰ মোবাইলৰ টৰ্চ লাইটটো। আমাৰ লাইটমেন ভাইটিসকল আছে লাইট চলোৱা, এইবিলাক অফ কৰি দিয়ক। হয়, জ্বলি আছে হাজাৰ হাজাৰ লাইট, অসমীয়া জাগি আছে। হাজাৰ হাজাৰ লাইট জ্বলি আছে আৰু জ্বলিব আৰু অসমীয়া জাগিব। চেনেহৰ গামোচাখন কোনো অনা অসমীয়া দুষ্কৃতিকাৰীয়ে ছেকেণ্ডবাৰৰ কাৰণে যাতে গছকি ফেনেকি ফালি চিৰাচিৰ কৰিব নোৱাৰে, তাৰ বাবে বিশ্বনাথৰ এই প্ৰতিবাদ। গতিকে ৰাইজ, মোৰ কণ্ঠৰ লগে এবাৰ কৈ দিয়ক, জয় আই অসম, জয় আই অসম। আমি কিন্তু কৰিব বিমোৰত কৰিছিলোঁ, কেলেনো গামোচাখন গছকি ফেনেকি ফালিলে, আৰু সেই লিখিছিলোঁ এটি গান।
কৈছে এনখন গামোচা চিলা মুগে গছকি আই মুগে
গাইজ এতিয়া আপোনালোকক ভিডিঅ'টো দেখুৱালোঁ এতিয়া ৰাতি হৈছে এতিয়া আমাৰ মোৰ টোপনিও মাৰিছে আৰু ঘৰলৈ যাবলৈ হৈছে গাইজ যাওঁ ব'লকচোন